কৈছো ইয়াত আপোনালোকে 6 মাহৰ জেলত যাবলৈ পাৰে 2000 টকাকে ফাইন দিবলগীয়া হ'ব পাৰে কিছু আমাৰ এই এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা 15 জুলাইলৈ যাতে কোনো মানুহে মাছ নধৰে বিজেপিৰ বিচিডিসি চেয়াৰম্যান সকল টিএলসিসি সকল ইউপিপিএল দলৰ বিচিডিসি চেয়াৰম্যান সকল টিএলসিসি সকল আপোনালোকক মই অনুৰোধ কৰিছো ইউপিপিএলৰ মেম্বাৰ সকল আপোনালোকে আপোনালোকৰ এৰিয়াত এই সময়ত যদি মাছ ধৰা আপোনালোকে দেখা পায় তেনেহলে আপোনালোকে এই নম্বৰত কল কৰিব নমস্কাৰ আজি আমি বিটিআৰ সরকারে আসাম ফিশারি এক্ট 1953 যত নেকি আমার মাছ সরু মাছৰ ব্রিডিংৰ সময় কণী দিয়া সময় এই সময় আমি খুব মানে মাছক মানে আমি সজাই ৰাখিব লাগে কাৰণ মাছৰ কণী বৃদ্ধি হলেহে পোনা বেছি হলেহে আমাৰ অঞ্চলবিলাকত থলুৱা মাছৰ বেছি আমি আমদানি পাবলৈ সক্ষম হম গতিকে মই অনুৰোধ কৰিছো আৰু লগতে মই ওয়ানো কৰিছো যে এইবাৰ আমাৰ বিটিআৰ প্ৰধান ডাঙৰীয়াই খুব মানে সুকা দৃষ্টি আমাক ইয়াত ৰাখিবলৈ কৈছে আৰু সকলো ডিস্ট্ৰিক্টৰ ডিসি এসপি আমাৰ অলৰেডি জনোৱা হৈছে অহাকালিৰ পৰা যেন কোনো ব্যক্তিয়ে তেনে ধৰণৰ মানে কোনি হৈ থকা অৱস্থাত যেন কোনোৱে মাছ নধৰে তাক মই অনুৰোধ কৰিছো আৰু আইনী ভাৱেও সকলো অফিচাৰ আৰু সকলো এসপি ডিসি সকলকো মই এই মোর মানে বার্তা মই দিবলৈ খুজিছো যে আপোনালোকেও যেন সকলোৱে আসাম ফিশারি এক্ট 1953 যাতে ফলো কৰে আৰু মই আমাৰ ৰাইজৰ ইনফৰমেশনৰ কাৰণে সজাগতাৰ কাৰণে মই এই কথাটো কৈছো ইয়াত আপোনালোকে 6 মাহৰ জেলত যাবলৈ পাৰে 2000 টকাকে ফাইন দিবলগীয়া হ'ব পাৰে গতিকে আমাৰ সরকার বহুত চুকা হৈছে বহুত এই ধৰণৰ কাম কাজৰ ওপৰত দৃষ্টি ৰাখিছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তেখেতো সেই কথাত খুব মানে গুৰুত্বপূৰ্ণ ভূমিকা আদায় কৰি আছে গতিকে মই বিটিআৰ বাসী ৰাইজক মই অনুৰোধ কৰিছো আমাৰ এই এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা 15 জুলাইলৈ যাতে কোনো মানুহে মাছ নধৰে তাৰ কাৰণে মই আহ্বান কৰিছো তাৰ কাৰণে আমি বিটিআৰ সরকাৰৰ পৰা এটা টোল ফ্ৰী নাম্বাৰ আপোনালোকক দিছো এটোৱে হল 700-250-5633 আকৌ এবাৰ কৈছো 700-250-5633 আমাৰ বিটিআৰ সরকাৰৰ বিজেপিৰ বিচিডিসি চেয়াৰম্যান সকল টিএলসিসি সকল ইউপিপিএল দলৰ বিচিডিসি চেয়াৰম্যান সকল টিএলসিসি সকল আপোনালোকক মই অনুৰোধ কৰিছো যিকোনো আপোনালোকৰ এৰিয়াত আমাৰ ইউপিপিএলৰ মেম্বাৰ সকল আপোনালোকে আপোনালোকৰ এৰিয়াত এই সময়ত যদি মাছ ধৰা আপোনালোকে দেখা পায় তেনেহলে আপোনালোকে এই নম্বৰত কল কৰিব আৰু মই আপোনালোকক কৈছো আমি তৎকালীনভাৱে বিটিআৰ সরকাৰৰ পৰা এই ব্যক্তিসকলক 6 মাহৰ কাৰণে জেল আৰু 2000 টকা ফাইন আমি তেখেতসকলক লগাম।